হেল্ল' এভৰিৱান, দীপজ্যোতি সোণোৱাল চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা ৰেচিপি লৈ আহিছোঁ, সেইটো হ'ল কঁঠালৰ পৰা বনোৱা হালোৱাৰ ৰেচিপি। তেনেহ'লে পলম নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই কঁঠালৰ ফুটকেইটা উলিয়াই লৈছোঁ আৰু তাৰ পৰা গুটিখিনি উলিয়াই লৈছোঁ আৰু এইখিনি মই এতিয়া এটা মিক্সাৰত ব্লেণ্ড কৰি ল'ম গোটেইবোৰ। এয়া ব্লেণ্ড কৰি লোৱা কঁঠালৰ মিশ্ৰণ এইখিনি। এতিয়া এখন কেৰাহী পাতি লৈছোঁ। আপোনালোকে কেৰাহী বা এখন পেন পাতি ল'ব আৰু এনেদৰে অলপ গৰম হোৱাৰ লগে লগে এনেদৰে চুজি অলপ দিব। চুজিখিনি মই কোনো তেল বা ঘিউ নলগোৱাকৈ এনেদৰে ভাজিছোঁ। চুজিৰ যি কেঁচা কেঁচা গোন্ধ, সেই গোন্ধটো নাইকিয়া কৰিবৰ কাৰণে এনেদৰে মই ভাজিছোঁ অলপ সময়ৰ কাৰণে। প্ৰায় 3-4 মিনিটৰ কাৰণেহে ভাজিছোঁ, বেছি সময়ৰ কাৰণে ভাজি লোৱা নহয়। চুজি প্ৰায় মই 2 কাপ লৈছোঁ। আপোনালোকে এনেদৰে ভাজি ল'ব। এয়া মোৰ চুজি ভজা হৈ গৈছে। এতিয়া এই ভজা চুজিখিনি মই এটা পাত্ৰত উলিয়াই ল'ম। এতিয়া পুনৰ একেই কেৰাহীখনকে এনেদৰে পাতি লৈছোঁ আৰু তাত মই অলপমান ঘি দি দিছোঁ। মই বনস্পতি ঘিউ ব্যৱহাৰ কৰিছোঁ। আপোনালোকে যিকোনো ধৰণৰ ঘিউ ব্যৱহাৰ কৰিব পাৰে। আৰু এই ঘিউখিনি গৰম হ'বলৈ দিছোঁ, গলিবলৈ দিছোঁ। ঘিউ নিদিলেও আপোনালোকে ৰিফাইনো দিব পাৰে, একো কথা নাই। লাহে লাহে ঘিউখিনি গলিবলৈ ধৰিছে। এয়া গলি গৈছে সম্পূৰ্ণ ঘিউখিনি। এতিয়া মই ইয়াত ব্লেণ্ড কৰি থোৱা কঁঠালৰ মিশ্ৰণখিনি মই ইয়াত দি দিছোঁ। আপোনালোকে ভিডিঅ'ত দেখিছে মই যিদৰে দিছোঁ, আপোনালোকে তেনেদৰে দি দিব। আৰু কঁঠালখিনি এনেদৰে দি পিনে এতিয়া এখন হেতাৰে এনেদৰে লৰাই দিব। লৰাই আচলতে ভাজিব লাগে। প্ৰায় 12 পৰা 15 মিনিট সময় এই কঁঠালখিনি এনেদৰে ভাজি থাকিব লাগে। মই যিদৰে ভাজিছোঁ ঠিক তেনেদৰে আপোনালোকে ভাজি থাকিব। এনেদৰে হেতাখনেৰে লৰাই ভাজি থাকিব। এতিয়া তাত মই চেনি ইয়াত দি দিম। প্ৰায় 5 চামুচমানেই হ'ব চেনি মই ব্যৱহাৰ কৰিছোঁ। মই গুড়ি চেনি ব্যৱহাৰ কৰিছোঁ, আপোনালোকে গোটা চেনিও ব্যৱহাৰ কৰিব পাৰে। 5 চামুচমান প্ৰায় ইয়াত মই চেনি দি দিলোঁ। চেনি আপোনালোকে নিজৰ সোৱাদ অনুযায়ী দিব, কিমান মিঠা খাই ভাল পায়, কোনে কিমান মিঠা ভাল পায়। এনেদৰে লৰাই থাকিব এখন হেতাৰে। আকৌ চেনিৰ লগত গোটেই কঁঠালৰ মিশ্ৰণখিনি এনেদৰে মিহলি কৰি দিব যিমান পাৰে। আৰু ইয়াত অকণমান এচিকুট মাত্ৰ তাত নিমখ দি দিব। বেছি দিব নালাগে, এচিকুট মাত্ৰ নিমখ দি দিব। পুনৰ আপুনি এনেদৰে লৰাই থাকিব এখন হেতাৰে মিশ্ৰণখিনি। এয়া মোৰ হৈ গৈছে প্ৰায় 15 মিনিটমান এনেদৰে ভাজিলোঁ। এতিয়া তাত মই আগতে ভাজি ৰখা চুজিখিনি দি দিম। এনেদৰে গোটেইবোৰ একেলগে নিদিব, অলপ অলপ দি পিনে পুনৰ মিক্স কৰি যাব এনেকৈ এখন হেতাৰে। ইয়াত গেছৰ ফ্লেমটো মিডিয়াম ৰাখিব আৰু এনেদৰে সম্পূৰ্ণ গোটেইবোৰ মিক্স কৰি যাব লাহেকৈ এনেদৰে মিক্স কৰি গৈ থাকিব। আপোনালোকে চুজিৰ পৰিমাণটো অকণমান বেছি কৰিবও পাৰে।
এনেদৰে লৰাই থাকিব। এই ৰেচিপিটো মোৰ বান্ধৱী লক্ষীপ্ৰিয়াই শিকাই দিছিলে। আকৌ পুনৰ তাইক মই ধন্যবাদ জনাইছোঁ। মোৰ হৈ গৈছে এয়া কঁঠালৰ হালোৱা হৈ গৈছে। আপোনালোকে ঘৰতে বনাই খাবচোন, যিহেতু এতিয়া কঁঠালৰ বতৰ, সকলোতে কঁঠাল পোৱা যায়, যিহেতু আপোনালোকে ঘৰতে বনাই খাবচোন। এতিয়া মই এইখিনি নমাবৰ কাৰণে মই এখন কাঢ়ি লৈছোঁ আৰু তাৰ ওপৰত ঘিউ অলপ সানি লৈছোঁ। এনেদৰে দিয়াৰ পিছত এখন হেতাৰে আপোনালোকে এনেদৰে বহলাই দিব। এনেদৰে এখন হেতাৰে এনেদৰে লাহেকৈ আপোনালোকে বহলাই দিব। এনেদৰে বহলাই দিব আৰু তাত ড্ৰাই ফ্ৰুটছো দিব পাৰে। মই তাত খিচমিচ দিছোঁ, আপোনালোকে বাদাম জাতীয় বস্তু দিব পাৰে। খিচমিচ দিছোঁ আৰু এনেদৰে আপোনালোকে অলপ এনেদৰে হেতাখনে এনেকৈ হেঁচি দিব, যাতে হালোৱাখিনিত এই খিচমিচখিনি ভালদৰে লাগি ধৰে। খিচমিচৰ লগতে মই ইয়াত এতিয়া টুটি ফ্ৰুটি দিছোঁ। আপোনালোকে এনেকুৱা যিকোনো ধৰণৰ বস্তু ড্ৰাই ফ্ৰুটছো দিব পাৰে। টুটি ফ্ৰুটি বা খিচমিচ বা বাদাম হওক, ডাব নাৰিকল হওক, যিকোনো দিব পাৰে ড্ৰাই ফ্ৰুটছ। এয়া তৈয়াৰ হৈ গ'ল কঁঠালৰ হালোৱা। আৰু 2 ঘণ্টামান মই ফ্ৰিজত থৈ পিনে এয়া উলিয়াই দেখাইছোঁ। এয়া কাটি দেখাইছোঁ। এয়া তৈয়াৰ হৈ গ'ল কঁঠালৰ হালোৱা। যদিহে ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আকৌ এটা নতুন ৰেচিপি লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাৰিছোঁ। ধন্যবাদ।